বিশ্বনাথৰ এইটো চাউণ্ড কাৰ্ড হয়, যোনটো মেইন বস্তু এটা হোম ছেটআপৰ কাৰণে বা এটা নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল পোহৰ পিক্সলৈ স্বাগতম জনাইছোঁ। মোৰ লগত এজন বিশেষ ব্যক্তি আছে, তেওঁ মিউজিক কম্প'জাৰ, তেওঁৰ নাম হৈছে সুৰজ মুক্তিয়াৰ। বৰ্তমান কি কাম চলি আছে? বৰ্তমান মই এটা বৰগীতৰ এলবাম কৰি আছোঁ। কিমান দিন হ'ল? মোৰ এইটো লকডাউনৰ আগৰ পৰাই আমাৰ যোনটো লকডাউন তাৰে ভিতৰত আমি কাম কৰি আছোঁ। শুনি চাব পাৰিম নেকি এবাৰ? পাৰিব নিশ্চয়। আমি শুনি লওঁ আহক বৰগীতটো। এইটো মই এতিয়ালৈকে মুকলি কৰা নাই, এইটো মোৰ বৰগীত এলবামৰ দ্বিতীয়টো বৰগীত। শুনি চাওঁ, এইটো আমি ৰিলিজ নোহোৱাকৈ শুনিম মানে। হয়, এইটো আপোনাৰ অসমৰ নগাঁৱৰ ভইচ অফ নগাঁৱৰ প্ৰদ্যুৎ দাস, চবেই চিনি পাই আছে গৈ। এই প্ৰদ্যুৎ দাই এই বৰগীতটো গোৱা। শুনি চাওঁ। গানবিলাকৰ ৰেকৰ্ডিং ক'ত হয়? আমাৰ এইবিলাক বৰগীতৰ যিকোনো গীতৰ ইয়াত পাব। ৰেকৰ্ডিং মোৰ ঘৰতে, মোৰ হোম ছেটআপ, এইটো আপুনি দেখিছে হোম ছেটআপতে হয়, ইয়াতে কৰি আছোঁ। আৰু চাউণ্ড টাউণ্ড ক'ত? ইয়াতে চব হয়? চব ইয়াতে হয় আমাৰ, দেখিছে। আৰু বজোৱা চজোৱা? বজোৱা যদি মোৰ ইয়াতে চব ইনষ্ট্ৰুমেণ্ট VST আছে চব, বা যদি এক্সট্ৰাকৈ যদি বাঢ়িছেহি মোৰ নিজৰ ৰিকু কলিতা বুলি চিনি পায় অসমত, নগাঁও ভাল বাঢ়ি বজাত, তেওঁ নগাঁৱত যদি মোৰ থাকে তেওঁ বজাই মোৰ ওচৰত আহি পেলাই। আৰু প্ৰগ্ৰাম চগ্ৰাম কৰি থকা হয় নাই? প্ৰগ্ৰেম মানে এইবাৰ লকডাউন গম পায়, এইবাৰ লকডাউন এইবাৰ গোটেই হেৰি হৈছে। লকডাউন এইবাৰ কৰা নহ'ল বাৰু, তো অহা বছৰলৈ কিমান মানুহ ইয়াত উপস্থিত হয় মানে ৰেকৰ্ডিং টাইমত? মোৰ উপস্থিত মানে অহাটো মানুহ আহে, কিন্তু মোৰ যেতিয়া আমাৰ ৰেকৰ্ডিং হয় তেতিয়াতো ইয়াততো জাষ্ট যোনে ডাবিং দিয়েহি তেওঁ থাকে, আৰু লগত কোনোবা যদি আহিব খোজে তেওঁ আহিব পাৰে। ঘৰতে মানে সৰু সৰু ষ্টুডিঅ' আৰু এইটো? হয়, ঘৰতে মোতকৈ মই গুৱাহাটীতো কৰোঁ, গুৱাহাটীত কৰোঁ। এতিয়াতো লকডাউন সেইকাৰণে মই ইয়াতে কৰিবলগীয়া এনে ইয়াতে এতিয়া নগাঁৱতে। নতুন প্ৰজন্মৰ এতিয়াও মানে বৰগীতত হাত দিয়াটো মানে ধুনীয়া কথা। একচুৱেলি আমি সেইটোৱে বিচাৰি মানে দেখাব কৈছোঁ যে আমাৰ জেনেৰেশ্যনে যে মানে বৰগীতটো পাৰে বা বৰগীতটো শিকে বা বৰগীতটো গাব পাৰে। সেইকাৰণে মই আমাৰ যিমান মোৰ এতিয়ালৈকে বৰগীত তিনিটা মোৰ দুটা ৰিলিজ হ'ল। এটা ভাইলিনা বা আমাৰ গুৱাহাটীৰ অৰিজিন নগৰ হয় তেওঁ বা, আৰু এজন পৱন কুমাৰ দাস, তেওঁ নগৰ হয়, সেই গুৱাহাটীত তেওঁ ভাল এজন তেওঁ গাইছে। সেই আমাৰ প্ৰজন্ম মানে এটা দেখুৱাব কৈছোঁ যে আমাৰ প্ৰজন্মই মানে বৰগীতটো শিকিছে বা বৰগীতটো গাব পাৰে, এতিয়াও মানে বৰগীত শুনে, মই সেইটো দেখাব কৰি আছোঁ। আৰু আহি আছে মোৰ 3টা বৰগীত আহি আছে। কিছুমান আছে মানে বৰগীত এইবিলাক মানে ইণ্টাৰেষ্ট নাই হয়। একচুৱেলি সেইটোৱে মানে গান বুলি ক'লে আমাৰ অসমত প্ৰথম কি হয় বৰগীতটো আমি যদি এটা অসমত থাকি পেলাই যদি বৰগীত নুশুনো, তো আমাৰ কাৰণে লাভৰ কথা। আমি যদি বৰগীত শংকৰদেৱ মাধৱদেৱে ইমান ধুনীয়াকৈ সৃষ্টি কৰা বস্তু বৰগীত যদি আমি নুশুনো, তো আমাৰ লাভৰ কথা। সেইকাৰণে আমি চেষ্টা কৰিছোঁ, কৰিব পাৰিছোঁ নে নাজানো, চেষ্টা কৰিছোঁ যাতে বৰগীতটো মানুহে শুনক, মানুহে বৰগীত আঁকোৱালি লওক। সেইকাৰণে মই এই প্ৰজেক্টটো লকডাউনৰ সময়ত এই প্ৰজেক্টটো কৰিব খুজিছোঁ। আৰু এইটো আপোনাক যোনটো শুনালোঁ, যিটো এতিয়া ৰিলিজ দিয়া নাই, এইটো আপোনাৰ প্ৰদ্যুৎ কুমাৰ, যোন নামৰ কাৰণে বিখ্যাত, আপোনাৰ ভইচ অফ নগাঁও, তেওঁ গাইছে মোৰ তাত আহি পেলাই এইটো বৰগীত। ইয়াত খোলৰ চাউণ্ডটো কেনেকৈ দিয়া হয় মানে? ইয়াত বজাই লোৱা হয় প্ৰথমতে? খোলৰ চাউণ্ড মানে কি হ'ল, এতিয়া প্ৰদ্যুৎ দাৰ আপকামিং নাম এটা আহিব, টুকুটুকাৰী গীত, সেইটো যদি আমি খোল যদি লাগে, আমাৰ দুটা মাইক্ৰফোন লগাই দিয়া হয় বা লগত তাই খোল বজাই পেলাই ৰেকৰ্ডিং কৰি দিয়া হয়, বা লাষ্টত মিক্সিং কৰি পেলাই ধুনীয়াকৈ কৰি দিয়া হয়। আহি থকা বৰগীতসমূহ আমি ক'ত শুনিবলৈ পাম? আমাৰ যিখিনি মোৰ বৰগীত দুটা যিটো আমাক ক'লোঁ আগতে ৰিলিজ দিলোঁ, সেইকেইটা বৰগীত যোনটো আমাৰ পেজ ৰূপান্তৰ পেজ তাত ৰিলিজ দিয়া হৈছে। আৰু এটা বৰগীত আপোনাৰ সুবা বেছ জনপ্ৰিয় যিটো পেজ, তেওঁতো আমাৰ বৰগীত ভাল পাইছোঁ। মই তোমাক দি দিম, সেইকেইটাও যদি তুমি বিচাৰা মই তোমাক তাতো দিম, সুবা বেছটো মই দিম, সেইটো মই মোৰ লগত মানে গীত থাকিলে এইখিনি যে চলি যে আছে কামখিনি শিকা ক'ত আছিলে? মোৰ শিকা হৈছিলে অনুবা একাডেমী। মোৰ গুৰু গীতপ্ৰেম ছাৰে মোক আৰু হৃদক জ্যোতি তাত শিকা মই গুৱাহাটীত টিকটক কাম কৰি পেলাই নিজৰ জেগাত নগাঁৱত খুলিছোঁ, পাৰি গুৱাহাটীত কাম কৰি আছোঁ। শিকোঁতে কিমান বছৰ লাগিছে?
এটা চাউণ্ড ইঞ্জিনিয়াৰিং কোৰ্চ 2 বছৰ থাকে তো মোৰতো হৈ গ'ল বাকী এতিয়া প্ৰেক্টিকেলখিনি গুৱাহাটী ষ্টুডিঅ'তে ক'ত এপ্লাই কৰোঁ মানে সৰুৰ পৰা এইটো চখটো কেনেকৈ আহিলে সৰুৰ পৰা যেতিয়া মই খুব আগতে বেংগৰ শ্ব' চাওঁ তেতিয়া এজন গীটাৰিষ্ট মোৰ মানে মানস তেওঁ মানে বহুত আইডল সেই তেওঁ তেতিয়া গীটাৰ বজাওঁতে মোৰ ঘৰ মানে তেওঁ গীটাৰ বজাব মানে গীটাৰ বজাই মই ক্লাছ 6 গীটাৰ শিকাইছিলোঁ সেই শ্বিলঙত গীটাৰ শিকি তাৰপিছত তেনেকৈ চখ পালোঁ এতিয়া গীটাৰ হিচাপে বজাই থকা হয়নে এতিয়া গীটাৰ বজাওঁ শ্ব' কৰোঁ কাম কৰি কেনেকুৱা লাগি আছে এতিয়া কাম কৰিটোতো মোৰ পেশ্যন হয় মানে চব সময়তে এৰিয়াতে লাগি থাকিব মন যায় কোনটো টাইমত বেছিকৈ কৰি থকা হয় কোনটোখন মানে ৰাতি তোমাৰ নিজান দান কৰিব যেতিয়া তাত নিস্তব্ধ হৈ থাকে তেতিয়া ফিলটো আহে ৰাতি তোমাৰ 12টাৰ পিছত ৰাতি পেলাই কাম কৰি থাকোঁ গোটেই ৰাতি কৰি থকা হয়নে গোটেই ৰাতি কৰি থকা হয় অভ্যাস হৈ যায় প্ৰগ্ৰাম শ্ব' কৰি বেলেগ ৰাতি গেম খেলি থাকে গেমৰ প্ৰতি চখ আছে নে গেমৰ প্ৰতি তেনেকুৱা নাই আগতে আছিলে বাৰু এতিয়া মানে সেই কাম থাকে তো কামত মিলাব নোৱাৰি ৰাতি কাম কৰা হয় দিনত অলপ পোৱা হয় এইটো যোনটো বৰগীত হৈ আছে আমি শুনিলোঁ সেই বৰগীতটোৰ বাহিৰে বেলেগ কিবা বেলেগ মোৰ এটা ৱেষ্টাৰ্ণ হেৰি আমাৰ নাম গুৱামাইলি কৰি আৰু জিকি এটা ওলাই আছে মানে কাম চলি আছে এইটো মিক্সিঙত আছে এইটো অতি শীঘ্ৰে পাব মানে সেইটো গীতে আমি এটা দেখা কৰিছোঁ যাতে মুছলিম হওক হিন্দু হওক চবৰে মাত ভাষা চবৰে সুৰ একে আজি যোনটো বৰগীত কৰিছে কেতিয়া ৰিলিজ হ'ব এইটো অলপমান কাম বাকী আছে ইয়াৰ বেকিংখিনি হৈ আছে এইটো হয়তো আগষ্ট 15 মানে ৰিলিজ হৈ যাব তাৰ আগত আৰু এটা বৰগীত আহিব এইটো ৰিচেণ্টলি আপোনাৰ হয়তো হেৰি পৰহিলে মানে আহি যাব এইটো বৰগীত এটা হোম ছেটআপৰ কাৰণে কি কি বস্তুৰ প্ৰয়োজন হয় এটা হোম ছেটআপৰ কাৰণে আপোনাৰ ফাৰ্ষ্ট মেচিনটো লাগিব এইটো i7 হ'লে বেছি ভাল হয় যদি হোম ছেটআপ হ'লে i7 হ'লে ভাল হয় তাৰপিছত আপোনাৰ এটা চাউণ্ড কাৰ্ড লাগিব চাউণ্ড কাৰ্ড লাগিব এখন মিডি লাগিব আপোনাৰ মাইক্ৰ'ফোন লাগিব এটা হেডফোন লাগিব আৰু যদি আপুনি হোম ছেটআপ খুলিছে তেতিয়াহ'লে হোম থিয়েটাৰ ল'ব পাৰে বা যদি আপোনাৰ বাজেটত মিলে তেন্তে এটা মনিটৰ ল'ব পাৰে ইয়ামাহাৰ তেতিয়া কাম লাগে ছেটআপখিনি আপোনালোকক দেখুৱাই চাই লওক এখন মিডি বুলি কোৱা হয় মিডি কিবৰ্ড এখন এপ্ৰক্স আপোনাৰ যদি হোম ছেটআপৰ কাৰণে কিনে তেতিয়াহ'লে 7,000 মানত আহি যায় এইটো আপোনাৰ পিছনছৰ এইটো চাউণ্ড কাৰ্ড হয় যোনটো মেইন বস্তু এটা হোম ছেটআপৰ কাৰণে বা এটা ষ্টুডিঅ'ৰ কাৰণে যোনটো মেইন বস্তু চাউণ্ড কাৰ্ড যোনটো ইয়াৰ পৰা চাউণ্ডটো হেৰি হয় এইটো পিছনত এইটো আপোনাৰ 10ৰ পৰা আৰম্ভ হয় কিন্তু মোৰটো অলপ ভাল তো বাজেটটো অলপ বেছি তো এইটো আপোনাৰ মেচিন যিটো i7 হ'লে বেছি ভাল হয় i7 আৰু মোৰ গুৱাহাটীত যিটো ছেটআপ আছে সেইকাৰণে মই মনিটৰ লোৱা নাই তাত মই হোম ছেটআপে কাম কৰি আছোঁ আৰু হেডফোন লাগিব কিন্তু আপোনাৰ মেক্সিমাম আপুনি 2000 ভিতৰত আহিলে ভাল হয় মাইক্ৰ'ফোন এইটো ডাইনেমিক হয় কিন্তু আপুনি যদি বিচাৰে কণ্ডিশ্যনাৰ ল'ব পাৰে এয়াৰ ফিল্টাৰ চাউণ্ড ফিল্টাৰ এইটো আমি শুনি চাব পাৰিম নেকি মাইক্ৰ'ফোনটো কেনেকৈ ইউজ কৰা হয় হয় মাইক্ৰ'ফোনটোত কিবা এটা ক'ব আমি ইয়াত শুনিম কেনেকুৱা লাগে হেল্ল' 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 আপুনি দেখিছে এইটো ৰেকৰ্ড হ'ল আপোনাৰ ৰেকৰ্ড হ'ল আমি আজি যদি শুনিবলৈ পাওঁ তেন্তে হেল্ল' 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 এনেধৰণে ৰেকৰ্ড কৰা হয় তৎক্ষণাত হৈ যায় ন তৎক্ষণাত আপোনাৰ ফাৰ্ষ্ট ডাবিং দিব লাগিব তাৰপিছত তাৰ ওপৰত মিউজিক কৰিব লাগিব তাৰপিছত সেই মিউজিকটোৰ ওপৰত আপোনাৰ ফাৰ্ষ্ট যোনটো ডাবিং দিয়ে সেইটো কাটি পেলাই আকৌ ফাইনেল ডাবিং দিয়া হয় তাত মিক্সিঙত পঠোৱা হয় মাষ্টাৰিঙত পঠোৱা হয় তাৰপিছত এটা গান বা এটা ৰেকৰ্ডিং মানে ৰিলিজ হয় লাইক এটা গান মানে ৰেকৰ্ডিং কৰি কিমান টাইম লাগে আপোনাৰ যোনে গীতটো গাব তেওঁৰ ওপৰত নিৰ্ভৰ কৰে কিমান টাইম লাগে হয়তো আপোনাৰ 2 ঘণ্টা লাগিব পাৰে বা 3 ঘণ্টা লাগিব পাৰে তেওঁৰ ওপৰত কথা আৰু গানটোৰ ওপৰত গানটো আমি তাত মিউজিক কৰা হয় মানে এটা গান আপুনি যদি ভালকৈ বোলে এটা গানতে আমি কাম কৰি আছোঁ তেতিয়াহ'লে আপোনাৰ এসপ্তাহত এটা গান ওলাই যাব পাৰে অসমততো বিহুটো বহুত প্ৰভাৱ লকডাউনৰ আগত মানে বহাগ বিহু আছিলে বহাগ বিহুৰ সময়ত কিবা গান চান কৰা হৈছিল নেকি বিহু মই এটা বিহু কৰিছিলোঁ একদম থলুৱা বিহু যোনটো মানে তাত একো মানে আপোনাৰ ৱেষ্টাৰ্ণ ইনষ্ট্ৰুমেণ্ট আমি একো সোমোৱা নাছিলোঁ গগনা পেঁপা ঢোল তাল চব সোমাইছিলোঁ সেই বিহুটো আমি বিহু হ'ব বুলিয়ে বিহুটো কৰিলোঁ কিন্তু বৰ্তমান কৰোণা মহামাৰী সেইটো কাৰণে আমি সেই বিহুটো আজিলৈকে এতিয়ালৈকে আমি ৰিলিজ দিব পৰা নাই যোনটো বিহু ইয়াত আছেনে আমি শুনিব পৰা অৱস্থা বৰ্তমান আছে এইটো আমি কিন্তু এতিয়া মিক্সিং কৰা নাই কাম তেনেকৈ থৈ দিছোঁ বিহুটো কমপ্লিট হ'ল চব বজাৰটো ফাইনেল লেভেল দিব বাকী আছে মিক্সিং কৰা তেনেকৈ শুনিব পাৰিব অকণমান শুনিলোঁ আপোনালোকেও শুনক কেনেকুৱা লাগে জনাব কমেণ্টত হয়
আপুনি এই বিহুটোত শুনিবলৈ পাব ইয়াত আপুনি শুনিছে চাব কোনো ৱেষ্টাৰ্ণ কোনো ইনষ্ট্ৰুমেণ্ট মই সোমোৱা নাই ইয়াত আপুনি গগনা মাত্ৰা শুনিলে পাব মই আপোনাক শুনাই দিব মই গগনাটো শুনাব এইটো মানে অৰিজিনেল গগনা একদম অৰিজিনেল গগনা আমি বজোৱাইছোঁ মানে কোনটো ইয়াত প্ৰগ্ৰেমিং কৰা নাই বা কোনো হেৰি কৰা নাই মই মানে গগনাটো বজোৱাইছোঁ এইবিলাক কালেকশ্যন ক'ত পোৱা যায় আচলতে ভাল আমাৰ নগাঁৱৰে কিমান ভাল ঢোল বাদক আছে বা কিমান পেঁপা বাদক আছে তেওঁলোকক কণ্টেক্ট কৰোঁ তেওঁ আহিলে দি যায় কষ্ট আছে অলপ আছে বা কিমান কষ্ট আছে আপোনাৰ এটা ঢোল ৰেকৰ্ডিং কৰোঁতে কিমান টাইম লাগিছে তেনেকুৱা মই যেতিয়া গানবিলাক শুনি আছিলোঁ তেতিয়া ফোনটো এটা বস্তু দেখিছোঁ এইটো বাঁহৰ কি বস্তু এইটো এইটো বাঁহৰ শিকাৰ হয় এইটো আপোনাৰ বজাই শুনাব পাৰিম শিকাৰ মানে এইটো ভিতৰত আপোনাৰ দালি দি কি ইয়াত দালি আপোনাৰ বাঁহ আছে ইয়াত দালি আছে দালিটো আপোনাৰ যেনে গানবিলাকত যে বেকগ্ৰাউণ্ডৰ শিকাৰ দেখা যায় পালে দালিৰ দি চাউণ্ড আহি আছে ইনষ্ট্ৰুমেণ্ট কি গীটাৰ বাহিৰে কি বজাব জানা মোৰ ইনষ্ট্ৰুমেণ্ট গীটাৰৰ বাহিৰেতো কীবোৰ্ড জাষ্ট এতিয়া ইয়াত লাগি আছিলোঁ তাত আপোনাৰ মই এতিয়া অসমীয়া খোল নেগেৰা এইখিনি বজাওঁ মানে নাজানো কিমান পাহৰিছোঁ কিন্তু মানে মই এইখিনি বজাব চেষ্টা কৰি আছোঁ আমি বাকীবোৰ নাচাওঁ আমি গীটাৰটো অকণ শুনি চাব পাৰিম নেকি মানুহেও চাব পাৰিব মোৰ মানে একচুৱেলি অলপ মাতটো বেয়া হৈ যায় মই এনেই ৰিজন এটা কম বজাই আহক শুনো গীটাৰ আনিবলৈ গৈছে গীটাৰ আমি মাত শুনিম গীটাৰ লৈ আহি গ'ল ইয়াত কৰা সুবিধা হ'বনে নিশ্চয় হ'ব কেনেকৈ পৰা পাৰিব তো কণ্টেক্ট কৰি দিওঁ তোমাক কৰি দিওঁ কণ্টেক্ট কৰি দিওঁ আমি আহি দিম ডেছক্ৰিপশ্যনত লিংক থাকিব সকলো আপোনালোকে ডেছক্ৰিপশ্যন ভিজিট কৰিব নহ'লে তেওঁ সুৰতাল ষ্টুডিঅ' নগাঁও ৰত্নপুৰত আছে আপোনালোকে তাত যোগাযোগ কৰিব তেওঁ কি ক'বা তুমি ভিডিঅ'টো শেষ কৰাৰ আগত চবেই জানাই এইটো এতিয়া কৰোণা সময় মহামাৰীৰ সময় যাতে ঘৰতেই চবেই সকলো থাকক আৰু চবেই যিমান পাৰে নিজৰ সৃষ্টি যিবিলাক টেলেণ্ট সেইবিলাক আজিকালি ছ'চিয়েল মিডিয়া হওক থ্ৰু দিয়ক কিবা থ্ৰু দিয়ক যাতে দাঙি ধৰে সেইটো আমাৰ আছে বাকী চব সকলো হওক ময়ো জানে মই তোমাক ঘৰতে আহাটো মই তাক এনজয় কৰি দিছোঁ ঘৰত সোমাওঁতে চব ভালে থাকক ঘৰৰ ভিতৰত থাকক আৰু তাৰ চেনেলটো চবেই ছাবস্ক্ৰাইব কৰক বহুত ওপৰলৈ যাওক যাতে সেইটোৱে থাকিলে আজিৰ ভিডিঅ'ত ইমানেই ধন্যবাদ